हेलो एवरीवन नमस्कार अन्य एटी भिडिओर सहित मैं अनाखिया पुनर्बार सकलोके मोर यूट्यूब चेनेलटिले स्वागतम जनालो কৈছো সকলোৱে বহুত বেছি ভালে আছে সুস্থ আছে ময়ো বহুত বেছি ভালে আছো আজি এটা কাম কৰিব লৈছো কি কৰো কি নকৰো তাকে আপোনালোকৰ লগত শেয়াৰ কৰো বুলি ভাবিলো সেই কাৰণে ভিডিওটো ষ্টাৰ্ট কৰি দিলো এতিয়া সময় 9:30 মান হৈছে মই চাটা খাই বৈ উঠিলো ভাত খোৱা নাই মায়ে বনাই আছে বাৰু তাৰ পিছত কি কৰোনো তাকে দেখাওচোন বলক আজি এই ওয়ালখন দেখিছে নহয় সকলোৱে এইখন ওয়াল ওপৰত কিবা কিবি উঠি আছে এইখন ওয়ালখন মই ভাবিছো আজি এইখনত যেহেতু প্লাষ্টাৰ মাৰি থৈ দিয়া আছে ইয়াত মই ভাবিছো আজি পুটিং মাৰো সেই কাৰণে এটুকে কৰিব লৈছো তাকে ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰো এইখন ওয়ালে মাৰিম বেলেগ নামাৰো এইখনে মাৰিম আজি মানে এইখনে মাৰি শেষ কৰিম বুলি ভাবিছো কিমান দূৰ পাৰো কিমান দূৰ নোৱাৰো ওপৰত উঠিব লাগিব যেহেতু সেই কাৰণে ওপৰবিলাক সাফা কৰিবলগীয়া আছে অকমান সাফা কৰি লওঁ সিজ এখন লৈ লৈছো সিজখনে দি অলপ যিবিলাক বেছি লেতেৰা হৈ আছে সেইবিলাক অকমান সাফা কৰি ল'ব লাগিব নহলে ভাল নালাগিব পুটিংটো সেই কাৰণে অকমান সাফা কৰি লওঁ যত যত লেতেৰা হৈ আছে ওয়ালখন তাৰ পিছত দেখাই আছো আপোনালোকক এফালে মই সিজ মাৰি আছো এফালে খাব পাৰে পুৰা লেতেৰা হৈ আছে ওয়ালখন সেইকাৰণে অলপ সাফা কৰি লৈছো নহলে বেয়া হ'ব যেহেতু মাৰিবলৈ দিগদাৰ হ'ব মাৰি লওঁ পুৰা ধুলি লৈছে আপোনালোকে দেখিছে পুৰা ধুলিবিলাক উৰি গৈছে মুখখন বগা হৈ গৈছে অলপ উপায় নাই তথাপি কৰি লওঁ চাফা তাৰপিছতে মাৰিম আৰু টিং এটা টিং লৈ লৈছো ইয়াত মই অলপ পানী লৈ লৈছো এটো টিঙত আগতে মাৰি থকা হৈছে পুটিং সেই কাৰণে এটো টিং পানীবিলাক এনেকা হৈছে বকা হৈ আছে আনফালে ইয়াত আছে পুটিং আৰু একিডাল ব্ৰাছ আৰু এইটোৱে ঘূৰাই ঘূৰাই মাৰে যে এই তিনটা লৈ লৈছো এটা লাঠি লৈ লৈছো দীঘল হলে যেহেতু এডালে মাৰিব লাগিব এফালে এতিয়া গুলি লম মই বিলাক পুটিং হয় এটা বাটি ঘুমাইছে বাটিটো পুৰা বগা হৈ মিলি আছে তাৰ লগত এইকিডাল ব্ৰাছ আৰু লগতে ইয়াত পানীখিনি এটো কালাৰ হৈ আছে টিংটো এডুটা লৈ লৈছো মই ইয়াতে গুলি লম এতিয়া পানী একেছতে লৈ আহিলো আকনো কোনে আনিব যাব সেই কাৰণে পুটিংটো এতিয়া গুলি লবলৈ লৈছো বাটিটো এদি উলিয়া লম ইয়াতো পানী যেহেতু আছে পানীটো আগতে দি লব লাগে নহলে গুটা পাতি যায় আৰু মিক্স কৰি থাকিব পালে ভাল মই এটাটো কৰি থাকিব নোৱাৰো যেহেতু এতিয়া দি লম এই পানীখিনি সাজত কিমান লাগে অলপ সৰহকৈ গুলি লম বাৰে বাৰে গুলি থাকিলে যেহেতু বেয়া দি লম মই হাৰি দি আছে মই লৈ লওঁ আৰু অলপ তাৰপিছত মিক্স কৰি দিওঁ আৰু কিমান হৈছে জানো হাতখন অৱস্থা দেখিছে নহয় বগা হৈ গৈছে পুৰা পনীয়া হৈছে নে ডাঠে হৈছে নে জানো চাওঁচোন লদা পাতি গ'ল মিক্স কৰি থাকিব পালে ভাল হয় গোটা হৈ গ'ল মই এতিয়া মিক্স কৰি আছো গোটা হৈ গৈছে এইবিলাক গোটা দেখিছে বহুত টান ভাঙিবলৈ দিগদাৰ হৈছে ভাঙি আছো এতিয়া বহুত আছে গোটা এইবিলাক গোটা ভাঙি লওঁ হাত দেখিছে এতিয়া এখন ধুই লওঁ নহলে মাৰি বেয়া লাগিব এখন অকমান ধুই আহোঁগে বুলি আহিছো এতিয়া এইফালে মায়ে আম খাবলৈ দিলে অকণমান বহি পিনে আমটো খাই লওঁ বুলি ভাবিলো আমটো খাই লওঁ তাৰপিছত মাৰিমগে আৰু আমাৰ ভাইটিয়ে আগফালে গিলত ৰং মাৰি আছে তাকো দেখামগে আৰু আমটো খাই লওঁ ফাৰ্ষ্টতে আমাৰ মানে আজি কোনো এনে থকা নাই ঘৰৰ সবে মানে কিবা এটা নহয় কিবা এটা কামত ব্যস্ত হৈ আছে এতিয়া তাক দেখাম বাৰু ৰ'ব মই খাই লওঁ আগতে মিঠা বহুত মিঠা হয় খাই ভাল লাগিছে ঘৰৰ ওচৰৰে আম হয় ঘৰৰ নহয় আমাৰ কাষৰ ঘৰৰ আমজোপা এজোপা সৰুৰ পৰা খাওঁ বহুত ভাল লাগে আৰু এতিয়াও মানে কিন্তু আমজোপা যেনেকৈ খাই ভালো লাগে তেনেকৈ বেয়াও ওলাই মাজত তথাপিও মানে খাই ভাল লাগে বহুত পোক ধৰে কিন্তু খাই ভাল লাগে আমজোপা খাই লওঁ এতিয়া গুটি খাই কোনে ভাল পায় বাৰু মই বিশেষকৈ আমতকৈ গুটিটো চুপিহে ভাল পাওঁ সেইকাৰণে গুটিটো লৈছো খাই আছো এতিয়া ভাইটিয়ে ৰং মাৰি আছে ইয়াতে আমাৰ সকলোবিলাক বস্তু থৈ দিয়া হৈছে অৱস্থা নাইকিয়া হৈছে এডোখৰ এতিয়া এইখন এইবিলাক বেলেগে মাৰিছে বাৰু দেখাইছো ৰ'ব
এখন মাৰিলে বেলেগে, তাৰপিছত এখন এইফালৰ পৰা মাৰিলে, সি এতিয়া এখন এইফালে মাৰি আছে, দেখা দিছোঁ এবাৰ। এইফালে এজনী মা এইখনত মাৰি আছে, সি এইফালে মাৰি আছে, এইফালে মাৰি আছে সি এতিয়া। বাকী আছেগৈ বাৰু। সেইফালে আমাৰ অৱস্থা নাইকিয়া হৈ আছে এইবিলাক দেই, এইবিলাক ইগন'ৰ কৰিব পাৰোঁ। এতিয়া ই মাৰি আছে, ময়ো মাৰোঁগৈ ভিতৰত গৈ। আম খাই হৈ গ'লে এইটো গোটেই পেলাই দিওঁ। এতিয়া এডাল খুৰাই লৈছোঁ ধুনীয়াকৈ দীঘল মাৰি এডাল ওপৰত ব্লেক ফুলটো ফুটি নাপাওঁ ভালদৰে, তেতিয়া এইটো এনেকৈ ঘূৰাই পুটিবিলাক লগাই লগাই সেনেকৈ মাৰি থাকিম। ওপৰডোখৰো মাৰিম বুলি ভাবিছিলোঁ, কিন্তু তাত উঠিব পৰাকৈ মোৰ একো ব্যৱস্থা কৰিব পৰা নাই মই। সেইকাৰণে ওপৰডোখৰ থৈ দিছোঁ। আমাৰ যিহেতু কাম কৰিবলৈ দুজন আহিব, তেওঁলোকে মাৰি দিব বুলি কৈছে মায়ে। সেইকাৰণে মই তলৰ পৰা এইখন এনেকৈ কৰি এইখনকে মাৰোঁ। এতিয়া ইয়াৰ পৰা ষ্টাৰ্ট কৰি দিওঁ। মোৰ থোৱা আছে এইখিনি, সেইডালে দেখাই দিছোঁ এবাৰ। গুলি থৈছোঁ ধুনীয়াকৈ। এতিয়া মই মাৰি যাওঁ। মই ব্ৰাছে মাৰিয়ে বেছি ভাল পাওঁ। সেইফালে দুটাটো ব্ৰাছ লৈ লৈছোঁ, এইটোৱে মাৰিম। এতিয়া মাৰি যাওঁ। তাৰপিছত এইফালে আপোনালোকে চাব পাৰে, মই এতিয়া ষ্টাৰ্ট কৰিছোঁ। এইফালে দেখিছে মাৰি থাকোঁ। মই ব্ৰাছে মাৰিছোঁ। মই যিহেতু ব্ৰাছে মাৰি বেছি ভাল পাওঁ, সেইকাৰণে ৰাউণ্ডাৰটোৱে পিছত মাৰিম। এতিয়া এনেকুৱা পনীয়াই দেখিব, কিন্তু যেতিয়া শুকাই যাব তেতিয়াই হোৱাইট কালাৰটো আহিব। মই ইমান পাৰফেক্ট নহয়, মানে মোটামুটি মাৰি চলাই থৈ দিব পাৰোঁ আৰু তেনেকুৱা টাইপৰ মানে। এতিয়া মাৰি লওঁ, তাৰপিছত দেখাই থাকিম আৰু লাহে লাহে কিমান দেৰি লাগে কি হয় দেখাম। এতিয়া টাইমটো চাই লওঁ ৰ'ব, কিমান সময় হৈছে, কিমান সময়ৰ পৰা ষ্টাৰ্ট কৰিছোঁ, কেতিয়া শেষ হয় তেতিয়াহে ভাল লাগিব ন, কিমান দেৰি লাগে চাম তেতিয়া। এতিয়া মাৰি থাকোঁ আৰু। এতিয়া 10:30 বাজিলে। 10:30টাৰ পৰা ষ্টাৰ্ট কৰিছোঁ, 9:30টাৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ। এইবোৰ চাফা তাফা কৰোঁতে মেলোঁতে এঘণ্টা গুচি গ'ল। এতিয়া মাৰি থাকোঁ, তাৰপিছত দেখাম আৰু আপোনালোকক হোৱাৰ পিছত নহয়, মাজে মাজে দেখাই থাকিম। মাৰি লওঁ। এইডোখৰ মাৰিলোঁ এইটো ছাইড, বাকী এইটো ছাইড বাকী আছে, মৰা নাই। এইটো ছাইড মাৰিলোঁ সম্পূৰ্ণ, মানে শুকাই যোৱা নাই যে সেইকাৰণে ধৰিব পৰা নাই। তাৰপিছত মোৰ অৱস্থা নাই, দেখাই আছোঁ ৰ'ব। মোৰ অৱস্থা নাই, মুখতো টোপাল পৰিছে অলপ অলপ, কাপোৰতো পৰিলে অলপ। তাৰপিছত মায়ে ভাত বাঢ়ি দিছে, কৈছে ভাতটো খাই ল'ব কৈছে। সেইকাৰণে হাত ভৰিবিলাক ধুই আহোঁ, তাৰপৰা ভাতটো খাই লওঁ। এইফালে ভেন্দি ভাজি, কণী আৰু অকণমানি টিকলি পাপৰ এখন দেখিছে কিমান অকণমানি। এইফালে নেমু, জলকীয়া আৰু আনফালে আছে দালি। ভাতটো খাই লওঁ এতিয়া। মাংস চাংস নাই আৰু এনেদৰে খাই লওঁ ভাতটো। এতিয়া ভাত পানী খাই হৈ গ'ল, আকৌ নিজৰ কামত ধৰিছোঁ। এখন বেঞ্চৰ ওপৰত উঠি লৈছোঁ, যিহেতু মই ঢুকি নাপাওঁ ভালদৰে, সেইকাৰণে বেঞ্চখনৰ ওপৰতে উঠি লৈ নিজৰ কাম কৰি আছোঁ। কৰি থাকোঁ আৰু এনেদৰে, কিমান দেৰি লাগে এতিয়া। এইফালে মাৰি আছোঁ, মাৰি মানে কি এতিয়া বহি বহি মাৰি আছোঁ। বাকী অলপ মাৰিলোঁ। এতিয়া সময় 12টামান বাজিলে, অকণমান গৈছে আৰু বেছি যোৱা নাই। এতিয়া এইডোখৰ মাৰি আছোঁ। এতিয়া বৰ্তমান ব্ৰাছে মাৰি আছোঁ। অথনিৰ পৰা বাৰু মই ব্ৰাছে মাৰি আছিলোঁ, ৰাউণ্ডাৰটোৱে মৰাই নাই। সেইটোৱে মাৰি মই যিহেতু বেয়া পাওঁ, ব্ৰাছে মাৰিলে অলপ ডাঠ হয়, সেইটোৱে মাৰিলে বেছি পাতলা হয়, সেইকাৰণে মই ব্ৰাছে মাৰি আছোঁ। এতিয়া অকণমান বহি বহি মাৰিছোঁ। ক'বলৈ কোৱাটো সহজ, ব্ৰাছে মাৰিছে কিনো ডাঙৰ কাম, এনেকৈ কোৱাটো সহজ, কিন্তু কৰি থকাজনেহে জানে কষ্ট আছে। হাতৰ বাউসীবিলাক এনেকুৱা এইডোখৰ মানে বিষায়। আৰু মই এতিয়া আজি প্ৰথম নহয় বাৰু, আগতে 2 দিন মাৰিলোঁ। তেতিয়া মানে ফাৰ্ষ্ট মাৰিছিলোঁ যে এইডোখৰ একদম দাঙিব নোৱাৰিছিলোঁ। এতিয়ালৈ মাৰি যিহেতু অকণমান মানে অভ্যাস হ'ল, সেইকাৰণে বিষটো আজি ইমান ধৰা নাই, কিন্তু ফাৰ্ষ্টত মাৰোঁতে বহুত বেছি বিষাইছিলে। এতিয়া মাৰিম বুলি ভাবিলোঁ যেতিয়া, কমপ্লিট কৰিবই লাগিব আজি এইখন, সেইকাৰণে মাৰি লওঁ, কমপ্লিট কৰি লওঁ আৰু কিমান দেৰি লাগে। ইফালে মাৰি আছোঁ, এইডোখৰ ইমানডোখৰ পাইছোঁগৈ আৰু এতিয়া। তাৰপিছত মাৰি গৈ থাকিম আৰু লাহে লাহে মাৰি লওঁ। এইফালে ৰাউণ্ডাৰটোৱে মায়ে মাৰি দিছে, মানে কি ৰাউণ্ডাৰটোৱে যিহেতু মই মাৰি বেয়া পাওঁ, সেইকাৰণে মায়ে কৈছে মই অকণমান ওপৰে ওপৰে মাৰি দিওঁ ৰাউণ্ডাৰটোৱে, তাৰপিছত আকৌ ব্ৰাছেটো মাৰি দিবি বুলি ক'লে। সেইকাৰণে মই বোলো মাৰি দিবলৈ ক'লোঁ, আৰু ৰাউণ্ডাৰটোৱে কেনেকৈ মাৰে তাকো দেখুৱাও হ'ল। মই অকণমান ভিডিঅ' কৰি দিলোঁ মায়ে মাৰি থাকোঁতে। মই ব্ৰাছে মাৰি আছোঁ। এইফালে ৰাউণ্ডাৰটোৱে মাৰিলে বেছি পাতলা লাগে, সেইকাৰণে মই মাৰি বেয়া পাওঁ।
সেই হ'বগৈ আৰু বেছি নাই এইখন মাৰি লওঁ তাৰপিছত যদি থাকি যায় তেতিয়া পুটিং যদি থাকি যায় তেতিয়া আকৌ মানে মাৰি দিম আৰু আকৌ একেৰাউণ্ড মানে এতিয়া এইটো এবাৰতে হৈছে আৰু এবাৰ মাৰিলে বেছি ডাঠ হ'ব ভাল লাগিব তেতিয়া আৰু সেইকাৰণে মাৰি থাকোঁ এতিয়া পুৰা ভাগৰ লাগি গৈছে কৰি আছোঁ হোৱাগে নাই বেছি নাই অকণমান বাকী আছে আৰু এইখিনি হ'লে হৈ যাব বাকী এইফালে অকণ দেখাই দিয়াচোন এখন ৱাল হৈ গ'ল এইখিনি হ'ল কালাৰটো সম্পূৰ্ণ উঠা নাই উঠিব আৰু এইফালে দেখুৱা এতিয়া ইমানখিনি বাকী আছে আৰু কৰি লওঁ বুলি ভাবিছোঁ ভাগৰ বহুত লাগিছে মুখে চুখে পৰি গ'ল হাতৰটো অৱস্থা নাই হাতখন দেখাইছোঁ হাতৰটো অৱস্থা নাই গোটেই চুলাই কাপোৰে চাপোৰে পৰিলে গা চা ধোৱা নাই যিহেতু ধুম আৰু অলপ দেৰিকৈ মই দেখাই দিছোঁ ৰ'ব ভালকৈ এবাৰ আপোনালোকক এইখন ৱাল হৈ গ'ল এইফালে এনেকৈ কৰি এইফালে ডোখৰো হ'ল কিন্তু এইবিলাক হ'ল আৰু বাকী আছে এইডোখৰে বাকী আছে আৰু এইডোখৰ মাৰোঁ এইবিলাক ভালকৈ হোৱা নাই এইডোখৰ মাৰি লওঁ তাৰপিছত হ'ব আৰু হৈ গ'ল এতিয়া বৰ্তমান ৱালখন নেদেখাওঁ ভালদৰে শুকাই লওঁ তাৰপিছত দেখা মোৰ অৱস্থাটো চাওকচোন কাপোৰত একেবাৰে মানে অৱস্থা নাইকিয়া হ'ল আৰু লগতে মোৰ দেখাই আছোঁ ৰ'ব হাতখনৰতো অৱস্থা নাই হাতবিলাক যে পূৰা লাগি আছে নে কিবা খজাই থকা নিচিনা কিবা মানে পৰিছে নে খজুৱাইছে নে এনেকুৱা লাগি আছে মানে আৰু মুখে চুখে পৰিটো অৱস্থাই নাই চুলিটো পৰিলে এইবিলাক চুলি ধুব লাগিব এতিয়া হৈ গ'ল যিহেতু গা পা ধুই আহোঁ গা পা ধুই আহি তাৰপিছত দেখাম ৱালখন মানে শুকাই ল'লেতো বেছি ধুনীয়া হ'ব ন এতিয়া যে মোৰ কিমান সময় 3টামান 2:30মান বাজিলে দেই 3টা নাই হোৱা 2:30মান বাজিলে বহুত টাইম লাগিলে উপায় নাই আৰু মানে সেইখন কৰিয়ে তাই আৰু অলপ মাৰিলোঁ কিন্তু সেইখিনি নেদেখা মই যিহেতু সেইখন ৱালে দেখাইছিলোঁ সেইখিনিয়ে দেখাইছোঁ আৰু বাকী মানে বেছি হৈ গ'ল যে মই সৰহকৈ গুলিলোঁ সেইকাৰণে বাকী বেলেগত মাৰি দিলোঁ মানে তাৰপিছত এতিয়া গা পা ধুই মেলি আজৰি হৈ আহোঁ তাৰপিছত আকৌ লগ পাই আছোঁ ময়ো গা পা ধুই আজৰি হৈ আহিলোঁ এতিয়া অকণমান বহি ল'লোঁ তাৰপিছত ভাবিছোঁ ৱালখনো ধুনীয়াকৈ শুকাই গ'ল তাৰপিছত মই এতিয়া ভাবিছোঁ যে আপোনালোকক দেখাই দিওঁ আৰু ফাইনেল লুক মানে কি আৰু কৰিলোঁ যিহেতু ৱালখন দেখাই দিওঁ বেলেগ একো নহয় আৰু গোটেইখনতো হোৱাইটে হৈ আছে বাৰু বেলেগনো কি হোৱাইটে কৰিছোঁ যিহেতু হোৱাইটে হ'ব নহ'লেনো কি হ'ব এতিয়া দেখাই দিওঁচোন ব'লক কৰিলোঁ যিহেতু এইবিলাক কাম কৰি মোৰ ভাল লাগে সেইকাৰণে কৰিলোঁ কৰি এতিয়া ভাগৰ লাগিছে আৰু এতিয়া 3টা 3:30মান হ'লগৈ মানে কি এতিয়া অকণমান শুম তাকে শোৱাৰ আগতে ভাবিছোঁ দেখাই ল'ম ব'লকচোন দেখাই দিওঁ কেনেকুৱানো হ'ল মানে ৱালখন দেখিছেনে বাৰু অথনি দেখাইছিলোঁ কেনেকুৱা হৈ আছিলে এতিয়া দেখাই দিছোঁ আৰু এইফাললৈ এইখন বগা হ'ল আৰু এবাৰ মাৰিব লাগিব মই যিহেতু এবাৰেই মাৰি থ'লোঁ এতিয়া ইমানটোৱে দেখিছে আৰু যদি এবাৰ মাৰি দিলোঁ হয় পূৰা মানে কালাৰটো হোৱাইট কালাৰটো বেছি ডাঠ হ'লহেঁতেন ইমান মিলাব জনা নাই তথাপিও আৰু মানে মিলাই মেলি থৈছোঁ আৰু তেনেদৰে আৰু এবাৰ মাৰিম যদি পাৰোঁ তেতিয়া মানে ডাঠ হৈ যাব এতিয়া ইমানতে ৰাখি দিলোঁ আৰু মানে নোৱাৰোঁগৈ আজি আৰু কৰিবলৈ ইমানতে মই মোৰ ভিডিঅ'টো সামৰি দিওঁ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব পুনৰবাৰ অন্য এটা ভিডিঅ'ৰ সৈতে মই আপোনালোকৰ মাজলৈ আকৌ আহিম যদিহে আপোনালোকে মোৰ ভিডিঅ'টো ফেচবুকত চাই আছে তেন্তে মোৰ অসমীয়া ছোৱালী অনাকী ফেচবুক পেজটি ফ'ল' কৰি দিব আৰু যদিহে ইউটিউবত চাই আছে অসমীয়া ছোৱালী অনাকী ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব বাই ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ